প্ৰায় 20 চনৰ পৰা মানে কষ্ট কৰিছে সি মানে তাৰ অকল ডক্টৰ হোৱাৰ মন কি খবৰ আপোনালোকৰ মই প্ৰিন্স ভৰালে কৈ আছোঁ আৰু এফালে আমাৰ মোৰ লগৰ কলেজৰ লগৰ নয়ন আছে নয়নে মোক এই জেগাডোখৰ কি কয় নয়ন ৰূপজান গাঁৱলৈ আহিছোঁ আমি এজন বিশেষ উদীয়মান ল'ৰাৰ ওচৰত ভৱিষ্যতৰ ডাক্তৰ হ'ব ন 5-6 বছৰ পিছত ডাক্তৰ হ'ব গাঁওখনৰ ভিতৰত প্ৰথম নিট ক্লিয়াৰ কৰে মানে ৰূপজানৰ কি ক'লা গাঁওখনৰ নাম ৰূপজানত মানে প্ৰথম নিট ক্লিয়াৰ কৰিছে বাপৰে আমি তালৈ আহিছোঁ কেনেদৰে পঢ়িছিলে ক'ত ছিট পাইছে গোটেই কথাবোৰ সুধিম আপোনাৰ সন্তানক এইটো ভিডিঅ' দেখুৱাওক হয়তো ইনস্পায়াৰ হ'ব কিদৰে পঢ়িছে জানিব গোটেই কথাখিনি যাম এতিয়া ভিতৰলৈ সোমাই যাম এইফালে নয়ন আছে মোৰ লগত নয়নে মই এতিয়া ভিতৰলৈ সোমাই গৈছোঁ এতিয়া আমি দৰ্জা খুলি ভিতৰলৈ সোমাই আহিছোঁ আৰু এইটো তেওঁলোকৰ ঘৰ ইয়াত আছে ল'ৰাজন ভিতৰলৈ আহক আপোনালোকে মোৰ লগত চিনাকি কৰাই দিছোঁ সেইজন ল'ৰা যি ইন ফিউচাৰ ডাক্তৰ হ'বগৈ ন কি নাম তোমাৰ মোৰ নাম ৰুবুল বৰা হয় তুমি মানে এতিয়া নিট ক্লিয়াৰ কৰিলা বাৰু আগতেই এতিয়া ক'ত ছিট পাইছা মই ধুবুৰী মেডিকেল কলেজ হেৰি কেতিয়া যাবা ধুবুৰী আগষ্টৰ লাষ্টত হ'ব চাগে লাষ্টৰ ফালে 1 ছেপ্টেম্বৰ মানৰ পৰা ক্লাছ ষ্টাৰ্ট হোৱাৰ কথা আছে নটিছ অহা নাই এতিয়ালৈকে তাৰপাছত যাম আৰু আমি অলপ বহি ল'মগৈ বহি ল'লে ভাল লাগিব এই যে তুমি নিট ক্লিয়াৰ কৰিছা মানে এই এনেকুৱা কম্পিটিটিভ এক্সামবোৰ ইয়াত আহা বহি লওঁ কম্পিটিটিভ এক্সামবোৰ পাছ কৰিবৰ কাৰণে মানে ইমান সহজ নহয় যথেষ্ট কষ্ট হয় নহ'লেতো চবেই পাছ কৰিলেহেঁতেন তোমাৰ ষ্ট্ৰেটেজিটো কেনেকুৱা আছিলে কেনেকৈ পাছ কৰিছিলা কেনেকৈ পঢ়িছিলা তুমি হয় আচলতে মোৰ ষ্ট্ৰেটেজি হৈছে মই ফাৰ্ষ্টতে গম পোৱা নাছিলোঁ কি হয় নিট মই নিজৰ ভুলৰ পৰাহে নিজে শিকি কৰা নিচিনা হৈছে ধৰক মই প্ৰথম এবাৰ নহয় মই আগতে ড্ৰপ দিছোঁ তো প্ৰতিবাৰে কিবা নতুন এটা শিকি নিজে ধৰক গম পাইছোঁ তেনেকৈ গম পাইহে এবাৰ ধৰক ক্লিয়াৰটো হৈছে তেনেকৈ নিজৰ ভুলৰ পৰা শিকি পাৰিছোঁ আৰু তেনেকুৱা ক'ব পাৰি ক'ৰ পৰা হায়াৰ ছেকেণ্ডেৰী ক'ত কৰিছা মই কৰিছিলোঁ জৱাহৰ নৱোদয় বিদ্যালয় ৰঙাজান তিনিচুকীয়া আছে তো তিনিচুকীয়া মানে আমাৰ ৰঙাজানখনত কৰিলা হায়াৰ ছেকেণ্ডেৰী কৰিলা তাৰ পৰা কিমান আছিলে পাৰ্চেণ্টেজ হায়াৰ ছেকেণ্ডেৰী মোৰ 79 আৰু ছেবাত ক'ৰ পৰা কৰিছা মানে মেট্ৰিক মই মেট্ৰিকো তাৰ পৰাই কৰিছোঁ মই ক্লাছ 6 তাৰ পৰা 6ৰ পৰা পঢ়িছোঁ আৰু তাত 85% তোমাৰ পঢ়াৰ ধৰণটো কেনেকুৱা মই সেইটো সুধিব লাগিব কিন্তু তোমাৰ পঢ়াৰ ৰুমত গৈছোঁ পঢ়াৰ ৰুমত যাওঁ এগৰাকী মাক আছে তেওঁৰ আপোনাৰ নামটো কি মোৰ নাম শ্ৰীমতী বাসন্তী গায়ন বৰা আপোনাৰ ল'ৰা ডাক্তৰ হ'বগৈ আজিৰ পৰা 5-6 বছৰৰ পাছত কি ক'ব আপুনি কেনেকুৱা মই মনত বহুত ভাল লাগিছে ল'ৰাটো যেতিয়া এনেকৈ ডক্টৰ হ'বলৈ আগবাঢ়িছে বৰ্তমান হোৱাগৈ নাই খোজটো আৰম্ভণিটো দিছে সেইকাৰণে মই সুখী যেতিয়া আৰু সি ডক্টৰ হৈ ওলাই আহিব তেতিয়া কেনেকৈ বুজিছোঁ সুখী হ'ব আজি আপুনি আৱেগিক হৈ পৰিছে মই চকু চলচলীয়া হৈছে আপোনাৰ ল'ৰাজনক দেখিলোঁ ইমান অমায়িক ল'ৰা ইমান সহজ সৰল ল'ৰা কেনেকৈ তাক এই মই মানুহ বুলিয়ে কৈছোঁ কেনেকৈ মানুহ বনাইছে আপুনি কি ষ্ট্ৰেটেজি আপোনাৰ মাতৃ হিচাপে কি ক'ম সি সৰুৰ পৰাই মানে যেতিয়া একদম সৰুৰ পৰাই ল'ৰাটো বহুত সহজ সৰল আৰু আমি সহজ সৰল জন্মতে কোনো হয় নাহে আপুনি বনাইছে সেইটো স্বীকাৰ কৰিছোঁ মই আমি মাক দেউতাকে মানে যিখিনি কথা কওঁ প্ৰত্যেকটো কথাই সি মানিছিলে কোনো মানে এইফালে নাযাবি এইফালে বেয়া দিশটো দেখুৱাই দিয়াৰ লগে লগে সি সেইটো দিশলৈ কোনো দিন যোৱা নাই দেউতাৰ নাম কি হয় দেউতাৰ নাম দিগন্ত বৰা দেউতাই কি কৰে তোমাৰ দেউতাৰ এই ৰূপজান এম ই স্কুলৰ হেডমাষ্টাৰ এতিয়া ইনচাৰ্জ তেওঁ তোমাক কেনেকৈ গাইড কৰিছিলে দেউতাই তোমাক কেনেকৈ গাইড কৰিছিলে তোমাৰ জীৱনত আগবাঢ়ি যাবৰ কাৰণে আচলতে মাক বাপেকৰতো দায়িত্ব বহুত থাকে আৰু দেউতাই ধৰক সকলো টাইপে মানসিকভাৱেও বা কি ক'ম আৰু সকলো ভাগেই মাক দেউতাকে মানে সহায় কৰি যিমানখিনি কৰিব লাগে সিমানখিনি কৰিছে আৰু মেইন কথাটো হৈছে যোনটো এজন মোৰ লগৰ বহুত আছে তেওঁলোকে ধৰক চিনাকি বহুত আছে লগৰ বহুত আছে মেডিকেল এক্সাম দিব বিচাৰে বা এনেকৈ ড্ৰপ ল'ব বিচাৰে কিন্তু সেই ঘৰৰ পৰা সুবিধাটো নাপায় বা ছাপৰ্টটো নাপায় বা মোৰ তেনেকুৱা হোৱা নাই মই কেতিয়াও মানে এনেকুৱা মোৰ ঘৰৰ লগত লাগিব হোৱা নাই যে মই কৰিমেই নহয় ঘৰৰ পৰা নিদিওঁ বুলি কৈছে তেনেকুৱা নহয় সেইখিনি ব্যৱস্থা মই মানে মোৰ বহুত লগৰেও মোক কয় যে তোৰ সেইখিনিৰ কাৰণে তই লাকি সেইটোৱে আৰু তুমি মা দেউতাক ধন্যবাদ দিব লাগে আমি এতিয়া ভিতৰলৈ যাম মই ৰাহুল মাতিছোঁ তোমাক আহা আৰু কেমেৰা আমাৰ আজি একদম নয়ন কলিতা মোৰ লগৰ পঢ়াৰ ৰুমটোলৈ সোমাই আহিছোঁ গোটেই ঘৰখন দেখুৱাই দিয়া নিচিনাই হৈছে কি ধুনীয়া এটা ৰুম পৰিৱেশ চাওক এফালে খিৰিকী আছে খোলাকৈ
এফালৰ পৰা বতাহ সোমাই গোটেই এয়াৰ প্লাছ চাৰিওফালে সেউজীয়া ইয়াতে বহি সি পঢ়ে হয়তো কিবা মই উলিয়াই লৈছোঁ ইয়াত কেমেষ্ট্ৰি চম বেচিক কনচেপ্ট অফ কেমেষ্ট্ৰি এই লেচনটোকে তুমি পঢ়িব লাগে কেনেকৈ পঢ়িবা হয় মানে যেতিয়া মই কোনোবা এটা ছাবজেক্ট পঢ়োঁ তেতিয়া কি হয় মই যেনেকৈ কোচিং অনলাইনতো চাইছিলোঁ মোবাইলত তেনেকৈ মই ফাৰ্ষ্টত ভিডিঅ' লেকচাৰটো চাই লওঁ বা ভিডিঅ' লেকচাৰ চোৱাৰ লগে লগে কিতাপখনো লগত থাকে তেতিয়া ভিডিঅ' লেকচাৰ চোৱা বা ক্লাছত পঢ়ি অহা তাৰপাছত মই নিজৰ ছাবজেক্টটো এবাৰ নিজে ৰিভাইজ কৰি চাওঁ ক্লাছত কি পঢ়ালে কি নাই পঢ়োৱা সেইখিনি ৰিভাইজ কৰোঁ আৰু তাৰপিছত কিছুমান কুৱেশ্যন থাকে ডেইলি সেইটো যিমানটো টপিক পঢ়ালে তাৰ ওপৰত কিছুমান কুৱেশ্যন থাকে সেই কুৱেশ্যনখিনি নিজে প্ৰেক্টিচ কৰোঁ কৰিবলৈ ডেইলি কুৱেশ্যন প্ৰেক্টিচ কৰা হয় কুৱেশ্যনখিনি প্ৰেক্টিচ কৰোঁ যেতিয়া আমাৰ মানে মই কোচিং কৰিছিলোঁ তাত কি হয় DPP দিয়ে ডেইলি প্ৰেক্টিচ প্ৰব্লেম সেই ডেইলি প্ৰেক্টিচ প্ৰব্লেম এটা টপিকৰ পৰা 10টা কুৱেশ্যন 15টা কুৱেশ্যন এনেকৈ কুৱেশ্যন থাকে সেই কুৱেশ্যনখিনি আমি কৰি লওঁ আৰু সেই কুৱেশ্যনখিনি কৰাৰ পিছত তেতিয়া মানে কনফিডেন্সটো আহে আৰু NCERT-খন আমি মানে কি কয় NCERT-খন মানে যি ক'ব বিচাৰে আৰু সেইখনেই মানে মেইন বস্তু ন NCERT-খন পুৰা পঢ়া তাতকৈ বাহিৰত গৈ একো লাভ নাই মক টেষ্ট দিছিলা হয় দিছিলোঁ মক টেষ্ট কোচিং লৈছিলা নেকি তুমি কোচিং হয় লৈছিলোঁ মই এইবাৰ ৰাজস্থানৰ কোটাত গৈছিলোঁ ফিজিক্সৱালাৰ পৰা কোচিং লৈছিলোঁ ফিজিক্সৱালা হয় আচ্ছা আৰু তাতেই যেনেকৈ ছাৰসকলে কৈছিলে আমাক পঢ়াবলৈ যেনেকৈ ষ্ট্ৰেটেজি বনাই দিছিলে তেনেকৈ আমি কৰি গৈছোঁ আৰু ফ'ল' কৰিছিলা ফ'ল' কৰি গৈছোঁ আৰু কিমান পাইছিলা নীটত মই 435 পাইছোঁ 435 পাইছিলা যথেষ্ট অধ্যয়ন লাগিব মই কিতাপবোৰ যিবোৰ ল'ৰাৰ ভাল ৰিজাল্ট কৰে মই এটা কথা মন কৰিছোঁ যিবোৰ ল'ৰা এনেকৈ এণ্ট্ৰেঞ্চ পাছ কৰে বা হেৰি কৰে সিহঁতৰ কিতাপবোৰ এই বহুত দাগ দিয়া থাকে এনেকৈ মানে আজি চেপি উলিয়াই দিয়ে গোটেই কিতাপবোৰ এনেকৈ ইমান ধুনীয়াকৈ দাগ দিয়া থাকে সেইটো গোটেই পঢ়ি বস্তুবোৰ বুজি লয় আৰু এই বস্তুটো বৰ ভাল মানে চাওক কিতাপখনত জেগাই নাই যিবোৰ মেইন পইণ্ট তেওঁলোকে পূৰা দাগ দি পঢ়ে কাৰণে ভাল ৰিজাল্ট এটা কৰে বাইক আছে বাইকগৰাকীৰ ওচৰত যাওঁ আমি তাৰ ওচৰত ক'লৈ গ'ল বাইকগৰাকী এইফালে কি ক'বা তোমাৰ ভাইটিয়ে ডাক্তৰ হ'বগৈ ইন ফিউচাৰ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে কাৰণ তাৰ সপোনটো পূৰা হোৱা নিচিনা লাগিছে সি মানে বহুত কষ্ট কৰিছে প্ৰায় 20 চনৰ পৰা সি মানে কষ্ট কৰিছে সি মানে তাৰ অকল ডক্তৰ হোৱাৰ মনটো আগৰ পৰাই পঢ়ি ৰাখিছে সি ছুপাৰ 30ত পাইছে ইঞ্জিনিয়াৰিং পাইছে এগ্ৰিকালচাৰ পাইছে তাক ফোন কৰি মাতিছে কিন্তু সি নাযায় সি মানে ডক্তৰ হ'ব মানে ডক্তৰে পঢ়ে আৰু সেইটো কামেই কৰি আছে বাইক হিচাপে তুমি কেনেকৈ দায়িত্ব পালন কৰিছিলা ভায়েকৰ তাৰ পঢ়াৰ সময়ত অলপ সময় তাৰ লগত লগ দিওঁ তাৰ যোনখিনি সময় মানে তাৰ আমনি লাগে তেতিয়া লগ দিওঁ তাৰ পঢ়া যিন সময়ত পঢ়ি থাকে মই লগত থাকোঁ সিমান পৰিমাণেও নাথাকোঁ কিন্তু যিমান সময় পাৰোঁ আৰু অলপ সময় থাকোঁ তেনেকৈ সহায় কৰিছে এনে দুষ্ট আছিলে নেকি দুষ্টটো নহয় ন নাই কোনো দুষ্ট নাই সি মই তোমাক এটা কথা একো দুষ্ট নাই মই দেখিলেই লাগে তাক আচ্ছা এইফালে আহাচোন মই এটা কথা সুধিম ছ'চিয়েল মিডিয়াৰ যিটো প্ৰভাৱ মানে ইমান বেয়াকৈ গ্ৰাস কৰিছে ষ্টুডেণ্টবোৰক ন বৰবাদ কৰি দিছে ক্লাছ 6-7 ল'ৰা ছোৱালী একদম ইনষ্টাগ্ৰামত কি চাবা মানে এই যে ছ'চিয়েল মিডিয়াৰ যিটো প্ৰভাৱ ষ্টুডেণ্টক বেয়া কৰে বুলি ভাবা নেকি তুমি হয় ছ'চিয়েল মিডিয়াটো বহুত বেয়া কৰে আৰু সেইটো কাৰণে নিজে সেইখিনি কথা বুজি পেলাই মই যেতিয়া নবোদয়ত আছিলোঁ তেতিয়া মোবাইল নাপাইছিলোঁ তেতিয়া মোবাইলৰ বহুত হেৰি এটা আছিলে যে এইটো চলাম এইটো কৰিম তাৰপিছত মই তেতিয়া প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিলোঁ নিজৰ ধৰক ফেচবুক একাউণ্ট মই বন্ধ কৰিলোঁ ফেচবুক নাই ইনষ্টাগ্ৰাম নাই অকল হোৱাটছআপটো আছিলে কাৰণ স্কুলৰ বা কিবা ডকুমেণ্টছ বা PDF এইখিনি মানে গ্ৰুপ থাকে হোৱাটছআপটো আছিলে বাকী মোৰ একো নাছিলে এতিয়াহে আকৌ মানে সেইবোৰ এনেই চাওঁ আৰু বাকী তেতিয়া মোৰ একো নাছিলে সেইবোৰ আঁতৰি আছে এই ইনষ্টাগ্ৰাম এই ছ'চিয়েল মিডিয়াৰ পৰা সন্তানক আঁতৰাই ৰখাৰ বাবে মাকৰ দায়িত্বটো কেনেকুৱা হ'ব লাগে বুলি ভাবে আপুনি মানে মোবাইলটো এৰি দিয়ে মানে এটা মোবাইলটো এৰি দিয়ে নাই সি মোবাইল তেনেকৈ ব্যৱহাৰ নকৰে মই আপোনাক সুধিছোঁ যে এটা সৰু সন্তান এটা 7-8-9ত পঢ়া ল'ৰাক মোবাইলটো এৰি দিয়ে ইনষ্টাগ্ৰাম খোলে ইনষ্টাগ্ৰাম ফেচবুক এইবোৰ খুলি মেলি কি কৰে মই নাজানো আৰু কৰে মাক হিচাপে কি দায়িত্ব আছে সেইটো আপুনি কওক সেইবিলাক মাকহঁতে ক'ব লাগিব মাক দেউতাকে ক'ব লাগিব তোমালোকে ইমানখিনি এইবিলাক নাচাবা যে ছোৱালীয়ে তোমালোকৰ পঢ়াৰ এতিয়া এইটো পঢ়া বয়সত তোমালোকে পঢ়াত গুৰুত্ব দিয়া যেতিয়া তোমালোকৰ আজৰি সময় হ'ব পঢ়াৰ পৰীক্ষা দিয়া মেলা আজৰি হোৱাৰ সময়ত তোমালোকে অকণমান দেৰি চাবা কিন্তু বেছি দেৰি নাচাবা এনেকৈ মানে মাক দেউতাকে ক'ব লাগিব তেতিয়া নিশ্চয় ল'ৰা ছোৱালী আঁতৰ হৈ যাব সেইটোৱে মই কৈছোঁ যে মাক বাপেকে নিজৰ সন্তানক এখন শ্ব' অফ পৃথিৱীৰ সৈতে চিনাকি কৰাই দিব নালাগে প্ৰেক্টিকেল যিটো হয় সেই প্ৰেক্টিকেল জগতত থ'ব লাগে সন্তানটোক
তেতিয়া সন্তান ভাল হয় এনেকুৱা অমায়িক সহজ সৰল ইমান ভাল মই ভাল বুলিয়ে কৈছোঁ মই আহিয়ে গম পালোঁ গতিকে এই ল'ৰাটোৰ মই তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ডাক্তৰ হৈ আহিবা কিবা স্পেচিয়েলাইজেশ্যন কিহত ল'ম বুলি ভাবিছা বিশেষ এটা লয় ন এতিয়ালৈকে মই ভবা নাই কাৰণ ভিতৰৰ কি কথাবোৰ নাজানো ন ভিতৰত গৈয়ে তেতিয়া নিজে চাম তেতিয়া কোনটো বিষয় ভাল লাগে তাতে আৰু কৰিম শুভেচ্ছা জনাইছোঁ তোমাক একদম ব্ৰাইট ফিউচাৰ আছে তোমাৰ ইমানে কৈছোঁ অৱশেষত যিমান পাৰে ভিডিঅ'টো আপোনালোকে সিমান শ্বেয়াৰ কৰক এনেকুৱা ভিডিঅ'বোৰ শ্বেয়াৰ হ'ব লাগে মই ভাবোঁ পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব ড'ড' পেজ ফ'ল' কৰিব লাগিব থেংক ইউ লাভ ইউ